বিলাসীপাৰাত নৱজাতক শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি। বিলাসীপাৰা সদৰ চহৰত ৩ নম্বৰ ৱাৰ্ডত নয়নতৰা হোমিঅ' ক্লিনিকত এটি নৱজাতক শিশুক মৃত্যুক লৈ সৃষ্টি হয় এক ভুৱা পৰিস্থিতিৰ। উল্লেখযোগ্য যে বিলাসীপাৰা ৬ নম্বৰ ৱাৰ্ডৰ এটি নৱজাতক শিশুক নয়নতৰা হোমিঅ' ক্লিনিকত চিকিৎসাৰ বাবে লৈ আহে আৰু তাৰ পিছত চিকিৎসক বিকাশ চৰকাৰে ঔষধ প্ৰদান কৰে আৰু নৱজাতক শিশুটোক খুৱাই দিয়া হয় আৰু তাৰ 10 মিনিট পিছতে শিশুটোৰ শৰীৰ ক'লা হৈ যোৱাৰ লগতে মৃত্যু হয়। শিশুটোৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিস্থিতিৰ। ভুক্তভোগীয়ে ইতিমধ্যে চিকিৎসক বিকাশ চন্দ্ৰ চৰকাৰৰ নামত বিলাসীপাৰা থানাত এজাহাৰ দাখিল কৰে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়া সমধে লক্ষণীয় হ'ব। বিলাসীপাৰাৰ পৰা আব্দুৰ ৰহমানৰ প্ৰতিবেদন NE Express 30। প্রেসক্রিপশন আছে না? এইটো মেডিচিন খাই তাই 2-3টা বার খাইছে, খাওয়ার পিছত 10 মিনিট পিছত মারা গেল। ঔষধটা কেতিয়া দিছিল? আজি দিছিল? আজি 10 মিনিট হল। 10 মিনিট আগৰে ঘটনা। 10 মিনিট। ও বাইদেউ কি হৈছে? বাচ্চা না রাইতো কান্দিছে, মানে মাকৰ উপায় নাই, প্ৰথম বাচ্চা এতিয়া একটু নামে নাই। সকালে ভাল ছোৱা কান্দে দেখি নিয়ে আসছে, ডাক্তরক দেখাইছে, ডাক্তর মেডিসিন খাই আসছে। মানে মোৰ এটা ল'ৰা হৈছে 3 দিনমান হ'ল। 3 দিনমান হ'ল কোকৰাঝাৰৰ পৰা আনিলোঁ। এইটো তাৰমানে মই কি দেখাইছিলোঁ, কোকৰাঝাৰৰ বেবী কি ডক্টৰটো দেখাইছিলোঁ, দেখাই কিনে আনিলোঁ। মোৰ বাচ্চা ঠিকে আছে। তাৰপিছত কি হ'ল, আজি ৰাতিপুৱা অলপ কান্দি আছে তাৰমানে মাকৰ দুধ অলপ পোৱা নাই ন, সেইকাৰণে কান্দি আছে। তাৰপিছত আৰু কি কৰিলোঁ, মই আৰু বিকাশ ডক্টৰ এইটো হ'ল নাম হ'ল নয়নতৰা কি চৰকাৰ তাতে আনিলোঁ। আনাৰ পিছত কি হ'ল যে কি ক'লোঁ যে কি এনেকুৱা আমাৰ অৱস্থাটো ভাল নহয় মোৰ ল'ৰাটোৰ, যে এইটো আপুনি কি কৰক। তাৰপৰা এই কি কৰিল, মোক 9 নম্বৰ কি দিল, টিকেট দিয়ে। তাৰপিছত মই ক'লোঁ মোৰ অলপ অসুবিধা আছে, মোক তেনেহ'লে আপুনি 7 নম্বৰ দিয়ক। 6 নম্বৰ দেখি আছে পেচেণ্ট, মোক 7 নম্বৰত সোমাৰ পিছত কি কৰিল যে দেখিল পেচেণ্টটো দেখাৰ পিছত যে প্ৰেছক্ৰিপশ্যনত গছ লিখি আছে। লেখাৰ পিছত কি হ'ল যে এই 3-4টো পৰা মোৰ বেটা ওষুধ খুৱাই দিয়াৰ পিছত কি হ'ল যে ক'ল যে ঠিক আছে হ'ব, এতিয়া আৰু কি ওষুধ পানীবিলাক দিলোঁ, তুমি ঘৰত লৈ যোৱা। তাৰপিছত মই 500-550 টকা দিলোঁ। দিয়াৰ পিছত কি হ'ল যে মোক আৰু কি ক'ল যে আৰু কি ওষুধ খুৱাই দিয়াৰ পিছত কি হ'ল, খানিক পিছতে হাত ভৰি চববিলাক একেবাৰে কালা হৈ গ'ল। তাৰপিছত আৰু কি কৰিলোঁ, মই যে হস্পিটেলত আনিলোঁ। হস্পিটেলত অনাৰ পিছত যে ক'লে যে ডাক্তৰ নাই, এইটো ডেট আৰু কি। তাৰমানে মোৰ ভতিজাটো আজি 3-4 দিন হ'ল জন্ম হোৱাত আজি কি হ'ল, পুৱাই অলপ ভতিজাটো কান্দি আছিল। মই ক'লোঁ যে ঠিক আছে এনে হোমিঅ'ত দেখা। তাৰপিছত লৈ অহা হ'ল এই নয়নতৰা হোমিঅ'ত, ডক্টৰ বিকাশ চৰকাৰ নেকি, ইয়াত লৈ অহা চালে, চাই চিতি মেডিচিন দিলে। মেডিচিন দিয়াৰ পিছত মুখত 3-4 পৰা মেডিচিন দিয়াৰ পিছত খুব হাৰ্ডলি 10 মিনিট পিছত চাৱাটো ঢুকাল, মোৰ ভতিজাটো ঢুকাল। তাৰপিছত মই কি কৰোঁ, লগে আমাৰ বিলাসীপাৰা চিভিল হস্পিটেলত লৈ আহিলোঁ। লৈ আহোঁতে ডক্টৰে মৃত্যু বুলি ঘোষণা কৰিলোঁ। এই ঘটনা খোৱাৰ পিছত মানে শিশুজনৰ অৱস্থা কেনেকুৱা হৈছিল? একদম হাত ভৰিবিলাক অলপ ক'লা হৈ গ'ল, লগে ক'লা হৈ মৃত্যুমুখত পৰিল। ডক্টৰে মৃত্যু বুলি ঘোষণা কৰিলে।